মাহ দালি না এইটো মাটিমাহ তাৰপিছত এইটো হৈছে মচুৰ মুগ মচুৰ ৰহৰ মিক্স দালি বুলি ক'ব পাৰি আৰু এইটোও মিক্স দালি ছেম আৰু দুয়োটা ইফালে চব্জি এইটো দালি মাছৰ গ্ৰেভি পনীৰৰ গ্ৰেভি হয় এইটো পনীৰৰ গ্ৰেভি পনীৰ আৰু মাছৰ গ্ৰেভি পনীৰ আৰু মাছৰ গ্ৰেভি কি কি আছে তাতে কাজু বাদাম আছে কাজু বিলাহী আছে তাৰপিছত মগজ আছে পিঁয়াজ আছে বঢ়িয়া আৰু ইয়াৰ মাছৰুমৰ এখন আঞ্জা হ'ব চব্জি এইবিলাক এইটো পুৰি পালক এইটো পালেং পুৰিৰ কাৰণে ব্যৱস্থা আৰু এইফালে চাহ